ফাইনেলি আহি পালোঁ UP বেৰেলি জংচনলৈ, UP উত্তৰ প্ৰদেশলৈ আহি পালোঁ। UP বেৰেলিৰ পৰা এতিয়া যাম অটো দি যাম নিজৰ জেগালৈ, এতিয়া ইউনিটলৈ। নমস্কাৰ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই ফাইনেলি UP বেৰেলিত আহি পাৰোঁ। বেৰেলিত থাকোঁ, আমাৰ ইউনিট বেৰেলিত আছে। আৰু মই অহা সময়ত মানে ভিডিঅ'বোৰ বনোৱা নহ'ল, যিটো অহাৰ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। ৰাতিত আহিছোঁ বাছত নগাঁও হৈ আহিলোঁ গুৱাহাটীলৈ, আৰু গুৱাহাটীৰ পৰা মোৰ 5:55 ৰাজধানী আছিলে, আৰু ৰাজধানীৰ সৈতে আহিলোঁ। এতিয়া মই আছোঁ অলপ আপোনালোকক আমাৰ মেজখন দেখাম বুলি ভাবিছোঁ। এয়া চাওক আপুনি, ইমান ধুনীয়া সজাই থৈছে। এইটো বুদ্ধ ধুনীয়াকৈ এনেকৈ সজোৱা আছে। সজাই থোৱা আছে। এখন হল ৰুম হয়, পাৰ্টি চাৰ্টি হ'লে ইয়াতে হয় আৰু মানে। এইখন এখন বাৰ ৰুম হয়, ইয়াতে বহি খাই ৰম। ইয়াতে বাৰ, সৰুকৈ এখন বাৰ আছে ইয়াতে ধুনীয়াকৈ। এইখন হ'ল ডাইনিং ৰুম, আপোনালোকে চাব পাৰে, ধুনীয়াকৈ সজোৱা আছে ইয়াতে। বঢ়িয়া মানে একদম, AC চব লগোৱা আছে ইয়াতে, ধুনীয়াকৈ বহি ভাত খাব পাৰিম। গাইজ, আপোনালোকক এখন গেষ্ট ৰুম দেখাম, বহুত ধুনীয়া মানে এখন বিশেষ গেষ্ট ৰুম দেখাম আপোনালোকক। আপোনালোকে চাই থাকক, ধুনীয়া মানে সজাই বনাই থৈ দিয়ে। আমাৰ ডিফেন্সত মানে অফিচাৰবিলাক আহিলে মানে এনেকৈ গেষ্ট ৰুমত থাকে, আৰু মানে সেইকাৰণে আপোনালোকক মানে অলপ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এখন ফ্ৰিজ, আৰু ইয়াতে পানীটো এনেকৈ থৈ দিয়ে। হেংগাৰ, টিভি, আৰু এনেকৈ মানে বহা চোফা এনেকৈ থয়, বেড, আৰু এইফালে ষ্টাডি টেবুল, এনেকৈ আলমিৰা এখন থয়। ধুনীয়া মানে এনেকৈ সজাই থয়, এনেকৈ চাওক। এইটো হ'ল মিৰৰ, আৰু ইফালে এখন হল ৰুম আছে। হল ৰুমত চোফা লগাই থৈ দিয়া আছে, চোফা ধুনীয়াকৈ লগাই থৈ দিয়া আছে, আৰু এখন ডাইনিং আছে এনেকৈ বঢ়িয়া। অফিচাৰবোৰ যেতিয়া মানে এটা ইউনিটৰ পৰা ইউনিটলৈ যায়, এনেকৈ গেষ্ট ৰুমত থাকে।